মই পাতিলো টিপুৰ লগত হেল্ল' কি বল হেৰি এতিয়ালৈকে কেছৰ চিষ্টেম দিয়া নাই জাষ্ট পুলিচত থানালৈ নিব আমাৰ দুটা সুধা পোছাক কৰিব তাৰপিছতে যদি মই কেছখন উঠাই ল'ব বিচাৰো মোৰ ওপৰতে ডিপেণ্ড কৰিব বোলে কৈছে তাতকে একো নাই এতিয়ালৈকে কেছ দিয়া নাই চব আছে বাৰু তাত কেছ যদি কেনেবাকে দিয়ে তেতিয়াহ'লে তুমি নিজে উঠাব পাৰিবা মই উঠাই দিব পাৰিম মই উঠাই দিম আপুনি মোৰ যদি ভাগৰ মোক যদি তালে নগলেও নিৰাপত্তা হ'ল দিয়ে আপুনি যাব লাগিব বোলে মই যদি তালে গ'লে আপুনি মোক তাত এৰেষ্ট কৰিব লিখা লিখি কৰিব মাতিব বোলে গোটেইখনে ধৰি পেলাই মোক তাত এৰেষ্ট কৰাই দিব মই জানো মই ভুলতো নাযাওঁ আপুনি যদি মোক নিৰাপত্তা মই এটাই মই বিচাৰিম মোক ভুলতো নাযাওঁ নিৰাপত্তা লাগে মোক পুলিচৰ নিৰাপত্তা লাগে এতিয়া মোক মোক এতিয়া পুলিচৰ নিৰাপত্তা লাগে মই আছো মই নিদিওঁ আপোনাক মই জেলত নোৱাৰিম সোমাবলৈ আপোনাৰ মা আহিলে বৰ্তমান মই নোৱাৰিম মই এতিয়া ওলাও কাৰণ লেডিজ পুলিচ আহিছে বোলে মই নোৱাৰিম যাব মোৰ উপায় নাই আৰু গোটেই উপায় নাই হয় মই আপোনাক মই বচাবলৈ চেষ্টা কৰিম যিমান পাৰো বচাবলৈ চেষ্টা কৰিলে তুমি নিজে কেছখন নালাগে দিব বুলি কৰিলে তাহাঁতে নিদিয়ে মোক সুধিব তাতে মোক সুধিব কেছটো নালাগে দিব বুলি ক'লেই হ'ব মই নাযাওঁ মই পুলিচৰ কথা মই ভালদৰে জানো তালৈ গৈ পেলাই গোটেইখিনি মানুহৰ মাজত মই গোটেইখনে একদম পুৰা আপুনি মোক ভাগৰ ৰাখিব পাৰিবনে মই সুধি লৈছো আগত ৰাখিবা থাকিবা কাইলৈ পৰা মোক ভাগৰ ৰাখিব পাৰিব থাকিবা যদি আকৌ চেঞ্জ কৰে লটপটৰ কয় নকৰো লটপটৰ কৰিলে আকৌ কেছ দি দিবা এবাৰহে কেছ দিব পাৰি 10 বাৰ দিব নোৱাৰি 10 বাৰ দিব পাৰি 10 বাৰ দিব পাৰি মাইকী মানুহ অত্যাচাৰ কৰাটো 10 বাৰ দিব পাৰি কাইলেতো যাব পাৰিব যাব পাৰিম টোটেলি আহিব পাৰিব তুমি থাকিব ইয়াত মাৰ কেছ লগত কণ্টেক্ট কৰিব কেছ উঠাই লোৱা যেনেকে মিডিলৰ কেছখন উঠাই দিছিলা তেনেকে উঠাই ল'ব পাৰিবা মই উঠাই ল'ম আপুনি চিন্তা নকৰিব তাত মোক সুধিব মই কম আৰু মই কেছখন উঠাই ল'ব বিচাৰিছো আৰু সি মোক লিখা লিখি কৰি দিব লাগিব সি মোক নিৰাপত্তা দিব লাগিব মেইন কথা আৰু সেইখন ঘৰত মোৰ নিৰাপত্তা একেবাৰে নাই সঁচা কথা ক'ব গ'লে হয় সি মাকৰ লগত ৰিলেশ্যন কৰক সদায় কৰিব লাগিব মই সেইটোও বেয়া নাপাওঁ মাৰ লগত সদায় থাকিব মই মাৰ পৰা আপুনি দিনটো মাৰ লগত আহক 2 বাৰ 3 বাৰ ঘৰলৈ আহক মোক ক'ব লগা নাই কিন্তু মোৰ ইয়াত নিৰাপত্তা নহয় মানে হ'ব মই তেনেকে ক'লেতো এগ্ৰী হ'ব তাত চব আছে মানে ৰুবুল দা আছে বাবলু দা কেছখন তুমি উঠাই ল'ব পাৰা নিজে উঠা মিডিলৰ কেছখন যেনেকে উঠাই লৈছিলা তেনেকে উঠাই ল'ব ওকে মই কোৰ্টলৈ মুকুতামা নকৰো বুলি ক'ম হ'ব আপুনি এগ্ৰী কাইলৈ ভাড়া ঘৰত যাবলৈ হ'ব পিছত কথা লটাপট নকৰিব আকৌ মোক ঠিক আছে দিয়া একদম লটাপট নকৰিব যদি আপুনি বাচিবলৈ মন গৈছে মানে কোনো নাই আপোনাৰ লগ দিয়া মানুহ কোনো নাই এতিয়া মই চালো মানে অকল ইনামুল আছে ঠিক আছে বিকিও বোলে বিকি আছিলে বিকি বোলে নোৱাৰোগে বুলি ক'লে আৰু জানিবই লাগে বিকিয়ে নোৱাৰোগে বুলি ক'বই কাৰণ বিকি মোৰ ভিডিঅ'টো দেখি নোৱাৰো বুলি ক'লে বিকিয়ে ভিডিঅ'টো দেখি নোৱাৰো বুলি ক'লে বিকি মোৰ শত্ৰু হয় বিকি মোৰ শত্ৰু হয় হ'ব দিয়ক দাদা মোৰ মই শত্ৰু গৈ হয় লওঁ মৰিবা তুমি আৰু মই মৰিলোৱে মই মৰিবলৈ নাই মই কালিৰ পৰা শান্তিত থাকা দিয়ক মই ওলাই লওঁ কিবা এটা পিন্ধি লওঁ শান্তিত থাকা তুমি শান্তিত থাকা মোৰ পেণ্টটো চম্ভাল লওঁগে দিয়ক আশীৰ্বাদ দিছো তোমাক শান্তিত থাকা মই আকৌ তেনেকে ক'লে মই যদি আপোনাক আকৌ হেৰি কৰিব লাগে তুমি কেছ উঠাই লোৱাৰ পিছত মোৰ লগত কথা পাতিবাচোন তাৰপিছত যদি আপুনি নাযাওঁ বুলি কয় ভাড়া ঘৰলে তেতিয়া মই কি কৰিম একো নকৰো মই নাযাওঁ বুলি নকয় তুমি ভাড়া ঘৰলে নিজেই ফোন মাৰা ক'ৰবাত ভাড়া ঘৰ আছে নেকি আছে মই বিচাৰি পাম মোৰ চিংগুল 2000 টকীয়া ৰুম এটা মোৰ পালেই হ'ব 1000 টকীয়া ঠিক আছে কোনো কথা নাই নোৱাৰোগে মোৰ ইয়াত মোৰ নাই নহ'ব ঠিক আছে চব আছে মোৰ মানে ভাবিছিলে কোনো লগ নাই বুলি এতিয়া দেখিলে মোৰ লগ কিমান আছে মোৰ মানুহ লগ নালাগে মাইকী মানুহ এজনী কেছ দিবলৈ কাৰণ অকলে দিব পাৰিব লগে হ'ব দিয়া ঠিক আছে বাই হ'ব দিয়ক উশাহটো ছুটি হৈছে মানে মোৰো উশাহ ছুটি হৈ গৈছে হ'ব দিয়া তুমি তোমাৰ ছুটি হৈছে মোৰ এপিনে উশাহ ছুটি হৈছে দুটাই কষ্ট পাইছো হ'ব দিয়ক শনিবাৰ দিনা আমাৰ হেৰিত তাই কাপোৰ মেলি থৈ গৈছিলে তাই কাপোৰ মেলি থৈ যায় তাৰপৰা মায়ে শনিবাৰ দিনা নামঘৰলৈ গ'ল আমাৰ 15 তাৰিখ হয় প্ৰতিমাহে গোপিনীবিলাকে মানে সেৱা কৰে তাত চব গোট খাই মা তালৈ গ'ল আৰু মায়ে কাপোৰবোৰৰ অৱস্থাও নহয় বাৰু আৰু মই ঘৰত অনুপস্থিত তেতিয়া নাছিলো ভণ্টি ঘৰলৈ গৈছিলো তাৰপিছত সি দুটাই কাজিয়া লাগিছে কাপোৰখিনি নভৰালে বুলি তেনেকুৱাতে মা আহিলে কি হ'ল সুধি পেলাই মায়ে ক'লে মই কাপোৰখিনি ভৰাব পাৰো নেকি মইতো এইখিনি কাপোৰ ভৰাব নোৱাৰো যিখিনি থৈছা মোক স্বাস্থ্যই নোকোলাই বুঢ়ীটোক কোৱা নাই বুলি তাই বেডৰুমৰ পৰা মাক গতিয়াই দিছে তাৰপাছত মায়ে কওঁতে মাক চুলি ধৰি বাৰান্দাত বহাই থৈ আহিছে মাক চুলি ধৰি তাই বাৰান্দাত পেলাই থৈছে তেনেকুৱাতে মই আহি পাইছো কি হ'ল সুধিছো সুধোতে তেতিয়া কৈছা তই গাঁওবুঢ়া মানুহ মই গাঁওবুঢ়া মাতি আনিছো গাঁওবুঢ়াই স্পষ্ট দেখিছে গাঁওবুঢ়াক তেতিয়া তাই অশ্লীল ভাষাই গালি পাইছে কোনো গাঁওবুঢ়াৰ কথা নুশুনে তাই হেৰি কৰি আহিছে তাই পুলিচ কেছ খেলিব ডাইৰেক্ট কৈছে তাই কোনো গাঁওবুঢ়াৰ কথা নুশুনে সেইখিনি কৈ পেলাই তেতিয়া গাঁওবুঢ়া গুচি গ'লগে ৰাতিলে আকৌ তাই সেইটো কথা কাৰণে লাগিয়ে আছে তাই নিজৰ কাপোৰ ফালি ভিডিঅ' বনাই পেলাই সি ফালিছে বুলি তাইক সেই মোবাইলত ভিডিঅ' হেৰি দিছে আৰু তেজ যে কৈছে এনেকে আপোনালোক দুজনীয়ে হেৰি কৰে বুলি
অত্যাচাৰ কৰে বুলি কৈছে আমি কোনোদিনে আমি যদি অত্যাচাৰ কৰো আমাৰ এইকণত ঘৰৰ ওচৰৰ মানুহ আছে আপোনালোকে ওচৰৰ মানুহক সোধক ওচৰৰ মানুহে প্ৰমাণ দিব কোনোদিনে আমি ভিডিঅ'টো আচলতে হৈছিলে কি কোনটো ভিডিঅ'ৰ কথা আপোনালোকে জানে নে কোনটো ভিডিঅ' এতিয়া যোনটো ভিডিঅ' ভাইৰেল হৈছে এটা কাপোৰ ফালা ভিডিঅ'টোৰ কথা কাপোৰ ফালিছে মাৰ্ডাৰ কৰিবলৈ যোনটো চেষ্টা কৰিছে বুলি সেইটো কথা আমি নাজানো সেইটো তাহাঁতে কি কৈছে বেডৰুমত সেইটো নাজানো কিন্তু তাই নিজৰ কাপোৰ খুলি আগফালে দৌৰিছে গোটেই গাঁৱৰ মানুহে শুনিছে কুকুৰটোক মই জেল ভাত খুৱাম হাতত টিলিকি মাৰিমে তোক মই জেল ভাত খুৱাম তহঁতক ঘৰ গোটেইকেইটাক মই জেল ভাত খুৱাম পয়জন দিছিলো নহয় তহঁতক মই মাৰকে জীয়কে পয়জন দিছিলো নহয় হাগিছিলি নহয় নমৰিবি সেনেকে কথা কৈছে তাই এতিয়া সি তাইক মানে চিঞৰ বাখৰ নকৰিবি বুলি মাতাই আনিছে ভিতৰলৈ টানি আনিছে ওচৰত যদি নহয় আপোনালোকে গাঁৱৰ মানুহক সোধক গাঁৱৰ মানুহে কব তাই কিমান হুলস্থুল আপোনাৰ ভাইটি হয় ন আপোনাৰ ভাইটি হয় হয় মোৰ ভাইটি এতিয়া ক'ত আছে তেখেত ক'ত আছে মই কোনো ধৰণৰ নাজানো তাক যোগাযোগ কৰিব পৰা নাই কি হৈছিলে আপোনালোকে শুনে জানে নে কিবা কাজিয়া হোৱা কথা ৰাতি কিবা হৈছিলে বুলি জানে নেকি নাজানো ৰাতি নাজানো তাৰপিছতে ৰাতিপুৱা তাই হেৰি কৰিছে চুইজাৰ নে কি হাত চোলাটো পিন্ধি পেলাই ৰাস্তালৈ অহা যোৱা কৰি আছে সেইটো দেখুৱাইছো মাকক ফোন কৰি কৈছে ভিন্দলে হেৰি আছে ডাঙৰ ভিন্দ হেৰি আছে ভিডিঅ' আছে সেইবোৰ কৰি তাই মানে অহা যোৱা কৰি আছে কৰি পেলাই তাৰপিছতহে মই গম পাইছো যে কাজিয়া লাগিলে কাজিয়াখনৰ কাৰণটো কি সুধিলো কৈছে যে কম্বলখন বাহিৰত মেলি থৈ গ'ল এই শাহুৱেকজনীয়ে কম্বলখন আনিব লাগিছিলে ননাৰ কাৰণে তাই সেইখন উৎপাত মাককটো তাই মাৰে ভাত পানী নিদিয়ে তাই কোনদিনাখন শাহুৱেকলে ভাত তৰকাৰী থৈ যায় কোনদিনাখন থৈ যায় মই তাইক খুলিয়ে খুৱাওঁ মই জানো বেমাৰ হৈ পৰি থাকিলে মই ভাত দিছো আৰু এই ডাঙৰ ঘৰৰ মানুহে আহি ভাত দিছেহি তাই কথা যি টি কথা কলেই যে সত্য হব সেইটো নহয়